প্ৰথমতেতো সকলোকে নমস্কাৰ জনালোঁ। চাওকচোন সিদিনা কলেজ আহিছিলোঁ, আজি আৰু এক্সামে আহি পালে। মানে আজি আমাৰ এখন গাঁৱতে বিয়াও আছে ৰ'ব। মানে কলেজলৈ অহা যোৱা কৰা বাটটোতে চাওকচোন বিয়াৰ এই ৰভা দিছে। মজা গাইছে, কলেজ আহি পালোঁ। চাওঁ কৰিছে মানে কি হ'ল, এই সিদিনা কলেজ আহিছিলোঁ, আজি আৰু এক্সামে আৰম্ভ। কি কৰিব উপায় নাই। মানে গাইছ সঁচা কথাটো ক'ব গ'লে আজি পঢ়িম কালি পঢ়িমকৈ মানে পঢ়াই হোৱা নাছিল দিয়ক। গাইছ এক্সামটো দি আহিলোঁ বাৰু, কিন্তু কি ক'ব ভাল বেয়াৰ মাজতে আছোঁ দিয়ক। ভালো বুলি ক'ব নোৱাৰোঁ, বেয়া বুলি ক'ব নোৱাৰোঁ। দিয়ক আৰু লাহে লাহে ঘৰ মই আহোঁ। কলেজ যাওঁতে যে কৈছিলোঁ গাইছ বিয়া এখন আছে বুলি, তাৰে দৰাৰ লগত যাম বুলি ওলাই আহিছিলোঁ ৰ'ব। ৰাস্তাতে আৰু লগৰ এটাও লগা পালোঁ। কি ক'ব মোৰ লগৰটো লাজে কৰি দিয়ে আৰু। 9:20 হ'ল। দিয়ক গাইজ, এতিয়া আমি যাওঁ। বাকী লং ভিডিঅ'টো আহি আছে চাব, আৰু সকলোৱে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।